वेलकम बैक टू माय यूट्यूब चैनल पिंकी बश्य ब्लगल आपनालोक स्वागतम जानाइছো কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল আপোনালোকে ভাবিছে আজি ৰাতিপুৱা ইমান হাজি কাছি কিয় আছো মই মানে অলপ শুট কৰিলো ভিডিও শুট এটা কৰিলো আৰু এতিয়া বাস হৈ গল মই ভিডিও শুট কৰা এতিয়া মই চেঞ্জ কৰিম এতিয়া বাজিছে 11:30 আৰু 11:30 বাজিলে মোৰ মৰ্নিং কাম আজি মোৰ ছোৱালীজনী কৰিছে যেহেতু আজি সানডে হয় আজি সব কাম তাই কৰিছে মোক একো কৰিব দিয়া নাই তাই কৈছে বলে মা তুমি শুট কৰি লোৱা নিজৰ আৰু এতিয়া তাই পুৰা কমপ্লিট খতম কৰি দিছে কামবোৰ আৰু এতিয়া মই কাপোৰটো চেঞ্জ কৰো চেঞ্জ কৰি এতিয়া খানা বনাবলৈ যাওঁ আৰু বাচ্চাকেইটাও কিবা খুৱাই লওঁ তেন্তে আজি শেষলৈকে এই ভিডিওটো চাই থাকিব যে মোৰ ভাগিনহঁত কিয় আহিছিলে তাৰ বিষয়ে মই আজি আপোনালোকক কম হৈছে দুটা মোৰ ভাত কেতিয়াবাতে হৈ গৈছিলে কাৰণ কিয় মোৰ গাটো নাজানো কিয় বেয়া লাগি আছে তাৰ কাৰণে অকমান শুই গৈছিলো জাস্ট এই উঠিছো আৰু এতিয়া আমি গোটেইকেইটা ভাত খাওঁ গোটেইকেইটা মানে মোৰ বাচ্চাকেইটা আৰু ময়ে আছো কাৰণ হাজবেণ্ডে ডিউটি গৈছে সানডে হলে হেতে ডিউটি থাকে ডিউটি গৈছে আৰু এতিয়া ভাতকেইটা খাওঁ খাই অকমান ৰেষ্ট কৰি লওঁ কাৰণ কা বহুত দিন হৈ গ'ল শুবই পৰা নাই মানে কাম কিবা কিবি ওলাই থাকে তাৰ বাবে শুব পৰা নাছিলো ভালদৰে তো লাইছো এতিয়া খানা খাওঁ আমি গোটেইকেইটা লগ লাগি নিশ্চয় আহা সোনকালে ভাত খাই আহা এতিয়া ভাত খোৱা হৈ গ'ল অকমান বহি যাওঁ বহি অকমান ৰেষ্ট কৰি এতিয়া শুবলৈ যাম মই অকমান শুই যাওঁ গাটো অকমান ভাল লাগিব নাজানো কিয় গাটো যে বেয়া লাগি আছে বহুত মই ইয়াৰ আগতে এটা কালি এটা মই ভিডিঅ' দিছিলোঁ তাতে মোৰ ভাগিনৰ বিষয়ে মই কিবা ক'ব বিচাৰিছিলোঁ কিন্তু ভাগিনে মোক ক'ব নিদিলে লাজ কৰি আছিল বাবে আচলতে মোৰ ভাগিন যে আহিছিলে মোৰ ভাগিনৰ আচলতে বিয়া হয় এইখন বিয়াৰ কাৰ্ড আৰু বিয়াত মাতিবলৈ আহিছিলে ভাগিনে এতিয়া 25 তাৰিখে বিয়া হয় যাব লাগিব এতিয়া যাই যোগাৰো কৰিব লাগিব ভাগিনৰ বিয়া বুলি আৰু ফূৰ্তি লাগি আছে আৰু মামী হয় যিহেতুকে এতিয়া অকণমান শুই যাওঁ আৰু গধূলি মোৰ এটা ডিউটি দিছে মোৰ বাচ্চাকেইটাই মই সেইদিনাখনে মই কেক বনাই খুৱাইছোঁ এতিয়া আৰু সিহঁতক কেক বনাই খুৱাব লাগে উঠি গ'লোঁ এতিয়া বাজিছে 5টা আৰু মোৰ হাজবেণ্ডক কৈছোঁ অকণমান চিংৰা লৈ আহক চিংৰা দি চাহ খাওঁ খাবৰ মন গৈছে এতিয়া গৈছে চিংৰা নিবলৈ আহিলে আৰু খাম আৰু চিংৰা চাহ এতিয়া আমাৰ খোৱাই হ'ল এই আনিছিলে হাজবেণ্ডে চিংৰা নাপালে কচুৰি পাইছে এতিয়া কচুৰিকে খাই আছোঁ আৰু বঢ়িয়া টেষ্টটো মজা আছে পিঁয়াজেদি বনাইছে বঢ়িয়া লাগিছে এতিয়া ঠাণ্ডা দিনত সদায় কচুৰি খোৱা যাব আৰু কচুৰি চিংৰা ভাল লাগে ন ঠাণ্ডা দিনত খাই পিনে তাৰে লগত আৰু চাহ মজা হৈ গৈছে খাই মই বহুত ভাল পাই এনেকৈ খাবৰ কাৰণে এতিয়া মই কেক বনাব আহিছোঁ পোৱালীকেইটাৰ কাৰণে কেক বনাই দিওঁ আৰম্ভ কৰিছোঁ আৰু বনাবলৈ এতিয়া কেকবিলাক বনাই দিওঁ এইটো যাই যোগাৰখিনি কৰি লৈছোঁ এতিয়া লাহে লাহে বনাওঁ আৰু মই কেকটো এয়া এতিয়া মোৰ বেটাৰটো ৰেডি হৈ গ'ল আৰু মই এতিয়া কেকটো বহাই দিওঁ কেক বেটাৰটো বহাই দিওঁ বাছ কেকখিনি অকণ বহাই লৈ ৰেষ্ট কৰোঁ মোৰ ল'ৰা ছোৱালীকেইটা মোক একদম বহুত দিগদাৰ দিয়ে উপায় নাই বনাই দিবই লাগিব মই যিহেতুকে জানোৱেই এতিয়া মই কেকটো বহাই দিওঁ কেকটো বেক হ'বলৈ দিছোঁ এতিয়া অকণমান ৰেষ্ট কৰি লওঁ যিহেতুকে কেকটোত 35-45 মিনিট লাগি যাব এতিয়া বহিছোঁ আমাৰ একেটা বদমাছ কেইটাৰ কাৰণে মই কেক বনাব লগা হৈছে এই ৰাতি একো নহয় কেক খাই বহুত ভাল পায় যিহেতুকে চাগে মই ভাল বনাওঁ এইকাৰণে খাই ভাল পায় মোৰ পোৱালীকেইটাই মোৰ দুষ্ট ল'ৰা এইটো দুষ্ট ল'ৰা এই ৰাতি টুপি পিন্ধিছে এইটো তুমি দুষ্ট ল'ৰা হয়নে নহয় নহয় তোমাকতো পাপাই দুষ্ট ল'ৰা বুলি কয় হা এনে কয় বোলে তাৰ লাজ লাগিছে এতিয়া এইটো হৈছে মোৰ বেটি একদম হাঁহি তাইৰ কেক খাব পাব ন সেইকাৰণে হাঁহি উঠিছে তাই বাবা আৰু এটা দিয়া একেটাই মোৰ মৰম লগীয়া মোৰ ল'ৰা ছোৱালী পুৰা দিনটো মই ইহঁতৰ লগতে দিনটো কটাই থাকোঁ মই স্কুলৰ পৰা অহাৰ পিছত ইহঁতৰ লগতে দিনটো কটাই বাকী আৰু কোনো ঘৰত নাই
আমি তিনিটা আৰু এখেতে যিদিনাখনে ছুটি থাকে তেতিয়াতো ঘৰতে থাকে আৰু এতিয়া নাথাকিলে আৰু এই দুটাৰ লগতে মোৰ দিনটো কটি যায়। কেক ৰেডি হৈ গ'ল। এয়া চকলেট কেক বনাইছিলোঁ মই, কেক ৰেডি হৈ গ'ল। এতিয়া বাছ তাৰ ক্ৰীমটো লগাবলৈ বাকী আছে। বাছ আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। গুড নাইট সকলোকে।